অঁ হেল্ল' ক'ত আছ ৰামৰ দোকানত KFC পাইছ নাই পাইছ কেইটকা 60 টকা মাত্ৰ হে এই মই গৈছোঁ তই মোলৈ 10 পেকেটমান থৈ দে 10 পেকেটমান থৈ দে আৰু হেৰি নহয় মাল চাল ওলাইছে ৱাইন শ্বপ খুলিছিলে যে আনিলিগৈ নি আনি থ'ব পাৰ তহঁতৰ গাঁৱত পাম নাই কোৱাটা চোৱাটা পাম তই এটা কাম কৰ তই কোৱাটা কেইটামান যোগাৰ কৰ মই গৈ আছোঁ লগত লালক লগ ধৰিছ যায় নেকি তই যোগাৰ কৰিবি আকৌ অঁ ঠিক আছে গৈ আছোঁ লাললৈকে ফোন এটা কৰোঁ হেল্ল' অঁ ক'ত আছ ঘৰত মাল খাবলৈ যাবি নি এই পইচা মই দিম কি টেনশ্যন লৈছ যাওঁ তই ওলাই থাক ঘৰত মই গৈ আছোঁ এতিয়া পইচাটো ক'ত মিলাব লাগিব এতিয়া কালি দেখোন 300 টকা এটা আনিছিলোঁ আজি আকৌ ঘৰত খুজিলে গালিটো দিব নেকি এই খুজিয়ে চাম ৰ ঐ দেতা কি হ'ল হা কি হ'ল ঐ ফ্লাক্স নে ফ্লাক্স কি মনকে হলা লগাই আছ পইচা লাগিছিল এই পইচা লাগে আকৌ কলেজত কিমান কাম দিছে দেখা নাই লকডাউন দিছে কলেজৰ এইবিলাক লিখিবলৈ নোটছ লিখিবলৈ বহি কাগজ আনিব লাগে আপোনাক সদায় পইচা খুজি থাকোঁ দেখোন মই বহি কাগজ আনিবলৈ হয় নে না দেখোন মোৰ পৰা 400 টকা নিছিলি তই কি কৰিলিকে হে সদায় পইচা নিয় কৈ থাকে যে হেনা পইচা কেইটা নি পানি বহি কাগজ আনি দেখিলে আপুনি চব খৰচ হে তহঁতৰ গম পাওঁ নহয় মই কি কৰ চব মোৰ কাণত সোমাইছে এই আপুনি বুজি নাপায় হে এই লকডাউন দিছে কলেজত ইমানবোৰ নোটছবিলাক লিখিবলৈ দিছে মইহে জানিছোঁ কিমান কষ্ট হৈছে বহি কাগজ লাগে সেইকাৰণে পইচা বিচাৰিছোঁ কাক নাজানে বুলি কৈছ হে কাক নাজানে বুলি কৈছ তোৰ বাপেৰে 10টো মই 3য় শ্ৰেণীলৈকে পঢ়া বুজি পাইছ 3য় শ্ৰেণীলৈকে পঢ়া হে হাঁহিবলৈ আহিছ হে হাঁহিবলৈ আহিছ খুৰাদেউ ভাল পাল আহিলেচোন কেনেকা ভাল খবৰ খাতিটো ভালে ঠিক আছে আহ বহিয়া হ'ব বহি ৰখিবলৈ কৈছিলো নাই বাটতে মইনো কি জানো কেলা তহঁতৰ বুঢ়াটো কেলা ঘৰত আছে বুলি পাল আৰু ফোনত ক'ব নোৱাৰি নেকি কিহৰ ফুচুৰ কৰি আছ তহঁতি হে কিহৰ ফুচুৰ কৰি আছ কি আছ ভালকে ক খুৰাদেউ নাই মনতে কথা এটা ভাবি আছিলো সেইটোকে পাতি আছিলো পিছে আপোনালোকেনো কি পাতি আছিলে এই আমাৰ এই গৰুটোক বুজাই আছো মই বোলো কিমানলৈকে পঢ়া তাকে বুজাই আছো ই আকৌ আমাৰ হাঁহিছেহে মোৰ পঢ়া কথা শুনি পানি এই কথাটোত হাঁহিবলৈ আকৌ কি হ'ল হয় নাই খুৰাদেউ তই আকৌ কেলে হাঁহিছ এইটো কথাতে খুৰাদেউ চাগে MA পাছ কৰি একেবাৰে ক'বই নালাগে চাগে ন শুনিবি এতিয়া 10টোৰ মই 3য় শ্ৰেণীলৈকে পঢ়া মই বুজি পাইছ হে আমাৰ সেই তেতিয়াই পঢ়া কবিতা এতিয়াও মনত আছে এফাকি দুফাকি শুনিবি নেকি এই যে কবিতাটো Johnny, yes, Papa. Eating কি আছিলে দেই eating খুৰাদেউ চাদা হ'ব চাগে হে ইমান সৰু ল'ৰাটোৱে চাদা খাব নেকি কি কথা ক'বলৈ আহিছ
আজি আকৌ এইটো কোনে আননোন নম্বৰ? কি ৰিংটন লগাই থৈছে এইবোৰ গাহৰি কি যে ৰিংটনবোৰ লগাও নহয় তই। এই তোৰ হাঁহিব লগা কি হ'ল হা? এইটোনো বাৰু কি হাঁহিবলগীয়া কথা হ'ল হেলাল হে? গাহৰিজনী বা চাউণ্ডটো দিলেই তাতে কি হাঁহিবলগীয়া কথা হ'ল? হোটেলত গৈচোন প্ৰথমতে তহঁতি গাহৰি মাংস আছে নাই সেই বুলিহে সোধ, বাকী মাংসৰ কথাটো নুসুধই হে? এতিয়া আকৌ সেই গাহৰি আৱাজ শুনিলেই চি চি ক'বলৈ আহিছ। নহয় খুৰাদেউ, মই এনেহে হাঁহিছিলোঁ। নাই মই ৰিংটনটোতহে হাঁহি উঠিছিল, মই সঁচা সঁচিকৈ নাই হাঁহা নহয় সেই কথাটোত লৈ। এই আমাৰ গাঁৱৰ ৰাজা যে, তাক চাইছগে হে? কিমান ধুনীয়া এখন গাহৰি ফাৰ্ম খুলিছে, তাত 2জনমান মানুহে সংস্থাপনো পাইছে, আৰু তহঁতি দুটাই ঘৰত কি কৰিছ হে? কি কৰিছ? আমাৰ এই গৰুটো কথাটো নকওঁৱেই, পিছে তই কি কৰিছ হে? তই কি কৰিছ? 1 টকা পইচাও নিদো তহঁতক। বুজি পাওঁতো মই তহঁতৰ দুটাৰ মতলব কি। গধূলি গধূলি ওলাই গৈ মদ খোৱা ধান্দা হে? বুজি পাওঁতো মই। 1 নয়া এটা নিদো মই তহঁতক, চাই ল। মই ঘৰলৈ যোৱাকে ভাল হ'ব হে? কেলা বুঢ়াটো পোৱা শান্তি নাই আৰু। নেযাওঁ কেলা দোকান তই থাকি থাক গ'লে নেযাওঁ আৰু।